চাপৰত আটক ছাগলী চোৰ জব্দ বিলাসী গাড়ীসহ 4টা ছাগলী আটকাধীন চালকজনৰ নাম বাছেৰ বুলি জানিব পৰা গৈছে ছুইফট ডিজায়াৰখনৰ নম্বৰ হৈছে AS19J8114 চাপৰ আৰক্ষীৰ তালাচী অভিযান চলি থকাৰ মাজতে আটক কৰিবলৈ সক্ষম হয় ছাগলী চোৰটোক ছাগলীকেইটা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পৰা চুৰ কৰি অনা বুলি জানিবলৈ দিয়ে উক্ত ছাগলী চোৰ চক্ৰটোৰ লগত জড়িত আন 3জন ব্যক্তি মফিজুৰ ৰহমান ফৰিদুল ইদ্দিছ সম্প্ৰীতি পলাতক আটাইকেইজন ধুবুৰীৰ বুলি জানিব পৰা গৈছে ঘটনা সংক্ৰান্তত ইতিমধ্যে চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট ফ্ৰণ্টিয়াৰ লাইভ হ্যাঁ কর পৰা আনছি ছাগল গাড়ী দি আনছি কাই কাই আছিল লগত তোৰ মফিজুর গাড়ীর মালিক ইদ্রিস মই আর ফরিদুল সরকট স্যার চোর কেনতে আছে সুর কি কেনতে সুর করে গাড়ি দিয়ে কৰ পৰা আনছি কৰ পৰা অভয়পুর গাড়ীৰ মালিকের নাম কি ইদ্রিস আলী তোর নাম কি বাসের তোর বাবার নাম সলিমুদ্দিন তো খরকট গরিপুর আর বাকি কটার খরকট গরিপুরতে বাড়ি মানে গাঁওটা